প্ৰিয় বন্ধু, পৰিস্থিতি যিমানেই জটিল নহওক কিয় আমি দুখী হোৱাটো কোনো সমস্যাৰ সমাধান নহয়, বৰঞ্চ আমাৰ দুখী হোৱাৰ ফলত আন এটা সমস্যাৰ সৃষ্টিহে হয়। জাপানৰ ওচাকা চহৰৰ এখন গাঁৱত এজন জ্ঞানী সাধুৱে বাস কৰিছিল। এদিন ৰাতিপুৱা তেওঁ অনুগামী এজনৰ লগত ফুৰিবলৈ বুলি ওলাই গৈছিল। এনেতে হঠাৎ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিয়ে আহি তেওঁক ভালে বেয়াই গালি পাৰিবলৈ ধৰিলে। সেই মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিজনে জ্ঞানী সাধুগৰাকীক নানান অপশব্দ প্ৰয়োগ কৰি গালি দিলে যদিও তেওঁ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈয়ে হাঁহি মুখেৰে আগবাঢ়ি গৈ থাকিল। তাকে দেখি উক্ত ব্যক্তিজনৰ আৰু খং উঠিল আৰু এইবাৰ তেওঁ পূৰ্বপুৰুষক সম্বন্ধীও গালি পাৰিবলৈ ধৰিলে। কিন্তু তথাপিও সাধুজন আগৰ দৰেই শান্ত হৈ হাঁহি মুখেৰে আগবাঢ়ি গৈ থাকিল। অৱশেষত সেই মানসিকভাৱে বিকাৰগ্ৰস্ত বাটৰুৱাজন নিৰাশ হৈ সাধুজনৰ ৰাস্তাৰ পৰা আঁতৰি গ'ল। লগে লগে অনুগামীজনে তেখেতক প্ৰশ্ন কৰিলে, আপুনি সেই দুষ্ট প্ৰকৃতিৰ ব্যক্তিজনৰ অসৎ শব্দৰ প্ৰত্যুত্তৰ কিয় নিদিলে? তেওঁ ইটোৰ পিছত সিটো অপবাক্য প্ৰয়োগ কৰি গ'ল আৰু আপুনি হাঁহি মুখেৰে শুনি আগবাঢ়ি গৈ থাকিল। তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল যদিও ইমান বেয়াকৈ কোৱাৰ পিছতো আপুনি মনত অকণমানো কষ্ট নাপালেনে? সাধুজনে তেওঁক একো উত্তৰ নিদি গহীনতাৰে তেওঁৰ পথ অনুসৰণ কৰিবলৈ ক'লে। কিছুদূৰ বাট অতিক্ৰম কৰাৰ পিছত তেওঁলোক দুয়ো সাধুজনৰ ঘৰ পালেগৈ। অনুগামীজনক বাহিৰতে কিছু সময় অপেক্ষা কৰিবলৈ কৈ তেওঁ ভিতৰলৈ সোমাই গ'ল। খন্তেক সময়ৰ পিছত সাধুজনে হাততে এযোৰ লেতেৰা পোছাক লৈ বাহিৰলৈ ওলাই আহিল আৰু বাহিৰতে অপেক্ষা কৰি থকা তেওঁ সেই অনুগামীজনক ক'লে, এয়া লোৱা, তোমাৰ নিজৰ পোছাক খুলি এইযোৰ পোছাক পৰিধান কৰা। ব্যক্তিজনে লক্ষ্য কৰিছিল যে সেই পোছাকযোৰৰ পৰা অদ্ভুত ধৰণৰ দুৰ্গন্ধ আহিছে। সেইবাবে সন্তজনে দিয়া সেই পোছাকযোৰ পিন্ধিবলৈ তেওঁ অমান্তি হ'ল। তেতিয়া সাধুজনে নিজৰ মন্তব্য ব্যক্ত কৰিলে যে তুমি তোমাৰ পৰিষ্কাৰ পোছাকযোৰ খুলি মই দিয়া লেতেৰা পোছাকযোৰ কিয় পৰিধান নকৰিলা? যেতিয়া কোনো দ্বিতীয় ব্যক্তিয়ে অৰ্থহীনভাৱে তোমাক যিকোনো অপশব্দ প্ৰয়োগ কৰি ককৰ্থনা কৰে, তেতিয়া তুমি কোনো বিচাৰ বিবেচনা নকৰাকৈয়ে সেই অপবাক্য তথা নিজৰ পৰিষ্কাৰ পোছাকযোৰ খুলি আনৰ লেতেৰা পোছাক পৰিধান কৰা আৰু তুমি তোমাৰ মন নিয়ন্ত্ৰণৰ ক্ষমতা আনৰ হাতত দি দিয়া। কিন্তু ভাবি চোৱাচোন, যিদৰে তুমি মই দিয়া সেই মূল্যৱান পোছাকযোৰ পৰিধান কৰিবলৈ অমান্তি হ'লা, ঠিক সেইদৰেই আমি প্ৰত্যেকেই অনৰ্থক কাৰণত কোনোবা ব্যক্তিয়ে অপশব্দ প্ৰয়োগ কৰাৰ ফলত যদি আমি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰোঁ, তেন্তে সেই ব্যক্তিৰ কুপ্ৰভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কেৱল মৌনতা অৱলম্বন কৰিলেই হ'ল। প্ৰিয় বন্ধু, এইদৰেই গ্ৰন্থসমূহত লিখা আছে, যদি মানুহে কিছু কিছু ক্ষেত্ৰত মৌন হৈ থাকিবলৈ শিকি লয়, তেন্তে অধিকাংশ সমস্যা স্বয়ং নাইকিয়া হৈ যায়। প্ৰকৃততে মৌনতাত যথেষ্ট শক্তি আছে, কিন্তু সেই শক্তি কি কামৰ যদি সময়ত আপোনাৰ কামতেই নাহে? সদায় মৌন হৈ থকাটো উচিত নে? নহয়। যদি মৌনতা এক শক্তিশালী অস্ত্ৰ, তেতিয়াহ'লে তাক সঠিক সময়ত ব্যৱহাৰ কৰাটো আৱশ্যক। যদি অকাৰণত মৌন হৈ থকা যায়, তেতিয়া আমাৰ মনটোৱে তাক সহজতাৰে ল'বলৈ লয়। লাহে লাহে সেইটো স্বভাৱত পৰিণত হয় আৰু ক্ৰমান্বয়ে ইয়াৰ অভ্যাস হৈ পৰে। আৰু এইদৰেই আমাৰ সম্পূৰ্ণ ব্যক্তিত্ব স্বাভাৱিকৰ পৰা অস্বাভাৱিকলৈ পৰিৱৰ্তিত হয়। সেইবাবে নিজৰ বাণীসমূহক প্ৰয়োজন সাপেক্ষে সদ্ব্যৱহাৰ কৰা আৱশ্যক। বাণীসমূহক কেতিয়া নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু কেতিয়া মৌন হৈ থাকিব নালাগে, তাতোতকৈ অধিক মহত্বপূৰ্ণ এইটো বুজাটোহে যে তাক কেতিয়া ব্যক্ত কৰিব লাগে। প্ৰিয় বন্ধু, ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট বক্সত জনোৱাৰ লগতে লাইক কৰি উৎসাহিত কৰিবলৈ নাপাহৰিব। তাৰোপৰি পৰৱৰ্তী ভিডিঅ'সমূহ উপভোগ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি থ'ব। যদি আমাৰ এই ভিডিঅ'সমূহে আপোনাক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে, তেন্তে আমাৰ এই ভিডিঅ'সমূহ সকলোলৈকে শ্বেয়াৰ কৰিব। সকলোলৈকে ভোগালী বিহু ও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পুনৰ পিছৰটো ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।